নমস্কাৰ, আমাৰ এই ক্ষণবোৰ প্ৰাপ্তি নিৰাংশী এণ্ড মা চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই প্ৰাপ্তিৰ বাবে কি বনাব ওলাইছোঁ আহকচোন চাওঁ। দাদাকেইটা মুখখন সেনেকৈ আছে। আমাৰ কলিজা, আমাৰ মা কলিজাটো দেখাই দিয়া এবাৰ। সেইটো এয়া মই কিবা এটা কাম কৰাৰ পূৰ্বৰ প্ৰস্তুতি। কাৰণ প্ৰথমতে তাইক কিবা এটাত ব্যস্ত ৰাখিব লাগিব, তেতিয়াহে যদি মই কিবা এটা কৰিব পাৰোঁ, নহ'লেতো জানেই। আমি লিখিম দেই। A4 পেপাৰ বাৰু মোৰ ওচৰত আছিলে, কিন্তু কালাৰিং পেপাৰ মোৰ নাছিলে। সেইবাবে এখন হৈ যোৱা বিয়াৰ চিঠিৰ কাভাৰটো লৈ লৈছিলোঁ। তাৰপিছত এনেদৰে সমান জোখত কাটি লৈছোঁ। এতিয়া কলিজাও পেঞ্চিলডাল লৈ ব্যস্ত আৰু ময়ো মোৰ কামবিলাক লাহে ধীৰে ষ্টাৰ্ট কৰিছোঁ। দেখিছেই চাগে বিচনাখনৰ চাৰিওভাগে কম্বল গাৰু এইবিলাক দি থৈ দিছোঁ। কাৰণ কোন মুহূৰ্তত আইদেউ উঠি যায়, ক'ত খুন্দা খায়, কোনো ঠিকনা নাই। দোকানত সকলো বস্তুৱে এভেইলেবল হয়, তথাপিও নিজ হাতেৰে নিজৰ ল'ৰা-ছোৱালীৰ বাবে কিবা এটা বনোৱাৰ আমেজেই বেলেগ। ইংৰাজী এলফাবেটখনৰ 26টা লেটাৰৰ বাবে মই এনেদৰে কাগজখন কাটি তাৰে সৰু সৰু টুকুৰা কৰি ল'ম। বহুত কামৰ ব্যস্ততাৰ মাজত আজি অকণমান সময় পাইছিলোঁ, সেইবাবে ভাবিলোঁ আগতে কৰি থকা কামবোৰ আজি ঘৰতেই কৰোঁ। এয়া আমাৰ আইদেউ এতিয়া থিয় দিলে। এতিয়া আৰু অলপ মাজে মাজে দিব আৰু ডিষ্টাৰ্বটো। ইয়াতে মা কিবা এটা কৰিম, পিছত চাম দেই। তুমি ইয়াতে লিখা, ইয়াতে লিখা তুমি। এইটো লিখা, ইয়াতে লিখা। Right here. Right here. Yes, very good. Sit down. Sit down. মোক লিখিবই নিদিয়ে, মই লোৱা পেনটোৰেহে তাই লিখে। কি যে হ'ব নহয়। এয়া মই এতিয়া ABCDখন এনেকৈ ৱালত পেষ্টিং কৰিছোঁ। এই যে আপোনালোকে দেখিছে MNP, M ফৰ মা, N ফৰ নিৰাংশী আৰু P ফৰ প্ৰাপ্তি। সেইবাবে মই এনেদৰে হাইলাইট কৰিছোঁ। এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আপুনি যিয়েই নকৰক, কেৱল আপোনাৰ ভাল লগা কামবোৰ কৰিলে চাবচোন মনটো সঁচাই ভাল লাগি থাকে। সেই কাম আপুনি ঘৰতে কৰক বা বাহিৰতেই কৰক। আগতে ষ্টুডেণ্টছৰ বাবে TLM বনাইছিলোঁ, এতিয়া মই মোৰ ছোৱালীজনীৰ বাবে TLM বনাইছোঁ। কথাটো একেই, কিন্তু মোৰ কামটো কৰি ভাল লাগে। এনেদৰে সৰু সুৰা কামেৰে আমি আমাৰ সন্তানৰ লগতে আমি আমাৰ অতীতৰ শৈশৱটো মনত পেলাব পাৰোঁ। সিহঁতৰ মাজেৰেই আমি আমাৰ নিজৰ সেই শৈশৱটো চাব পাৰোঁ আকৌ এবাৰ।